যোৰহাটত বৰ্তমান কৃত্ৰিম বানপানীয়ে জনসাধাৰণক বিপাঙত পেলাইছে। কৃত্ৰিম বানপানীয়ে জনসাধাৰণৰ গৃহলৈকে যেতিয়া সোমাই গৈছে, তাৰ নলা নৰ্দমাৰ যি লেতেৰা পানী আহিছে, সেই পানীৰে জনসাধাৰণক ছালৰ বেমাৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বেমাৰে তেওঁলোকৰ গাত বাহ লৈছে। কিন্তু এই ক্ষেত্ৰত পৌৰসভাই আচলতে কৰিছে কি? পৌৰসভাই যিকেইটা আচলতে জান আছে, যোৰহাট নগৰৰ মাজমজিয়াত টুকুলাইকে আদি কৰি তৰাজানকে আঁঠুভঙাৰ পৰা আদি কৰি যিকেইটা জান আছে, সেই জানকেইটা আজিলৈকে উচ্ছেদ কিয় কৰিব পৰা নাই? সেইকেইটা চাফা কিয় কৰিব পৰা নাই? আজি টুকুলাইখন আজি ছমাহে তেওঁলোকে চাফা কৰিব লাগি আছে, কিন্তু টুকুলাইখন চাফা সম্পূৰ্ণভাৱে কৰিব পৰা নাই। তাৰ ফলত আচলতে এই ধৰণৰ কৃত্ৰিম বানপানীবোৰ যোৰহাটত ক্ৰমান্বয়ে বাঢ়ি যাবলৈ ধৰিছে। আৰু আমি সম্পূৰ্ণ পৰিৱেশ এটা দেখুৱাম। এয়া হৈছে ৰজা মৈদাম নিউ কলনীৰ এই অৱস্থা। যোৱা এপ্ৰিলৰ পৰা আজি পৰ্যন্ত এইদৰে আচলতে এজাক বৰষুণ দিলেই এইদৰে পানী উঠে আৰু পানীয়ে ঘৰ দুৱাৰত আচলতে অসুবিধাৰ সৃষ্টি কৰি আহিছে। আমি ইয়াৰ আৱাসীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁলোকে কৈছে এই নলা নৰ্দমাৰ যি লেতেৰা পানী, সেই লেতেৰা পানীয়ে তেওঁলোকক যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। ছালৰ বেমাৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বেমাৰে তেওঁলোকৰ লগত বেমাৰে বাহ লৈছে। আমি পৌৰসভাক আচলতে স্পষ্টভাৱে প্ৰশ্ন কৰিব খোজোঁ, তেওঁলোকে ছুপাৰ চাকাৰৰ দৰে কোটি টকীয়া যি আচলতে সম্পদ গোটাই লৈছে, সেই পৌৰসভা, ৰাজকীয় পৌৰসভা, যোৰহাটখনৰ পৌৰসভা হৈছে ৰাজকীয়, সেই ৰাজকীয় পৌৰসভাখনে এই নিউ কলনীৰ দৰে এটা অঞ্চল আজিকোপতি কিয় আচলতে চাফা কৰিব পৰা নাই? এই অঞ্চলত যথেষ্টখিনি ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীখিনি স্কুল কলেজলৈ যাবলৈও যথেষ্ট ধৰণৰ অসুবিধা হয়। আজি ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ ওলাই আহিবলৈ অসুবিধাৰ সৃষ্টি পাইছে। পৌৰসভাই আচলতে কি কৰি আছে? পৌৰসভাৰ লোকসকলে এই নিউ কলনী অঞ্চলটো দেখা পোৱা নাই নেকি? আমি যোৱাকালি দেখুৱাইছিলোঁ বঙাল পুখুৰীত যি এক পৰিৱেশৰ সৃষ্টি হৈছিল, সেই পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। তাৰ ৰজাদিনীয়া পুখুৰী, বঙাল পুখুৰীৰ পানী আৰু ৰাস্তাৰ পানী সমান হৈ আছিল। আৰু তাৰপিছতে আমি যোৰহাটৰ যি নিউ ভি ৰোডৰ বজাৰ আছিল, সেই বজাৰখনক দেখুৱাইছিলোঁ। TRP ৰোডৰ যি পানীৰ অৱস্থা, আমি সেয়া দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। চোলাধৰা যি পানী উঠিছিলে, সেয়া দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু এজাক বৰষুণতে এইদৰে আচলতে পানী জমা হোৱাই আচলতে পৌৰসভাৰ বিফলতাক কিন্তু প্ৰমাণিত কৰিছে। আমি পৌৰসভাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, ইয়াৰ পৰিৱেশবোৰ আমি দেখুৱাই পৌৰসভাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে ছুপাৰ চাকাৰ তেওঁলোকে আচলতে সজাবৰ কাৰণে আনিছিল নেকি? ফুলদানিৰ বাবে আনিছিল নেকি? মই এজন ব্যক্তিক দেখিছোঁ, তেখেত ওলাই আহিছে। আমি পানীৰ মাজত আচলতে যাব লাগিব। মোৰ সতীৰ্থক অকণমান আগবাঢ়িবলৈ অনুৰোধ জনাম। আমি তেখেতৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে পৌৰসভাই কৰি আছে কি? পৌৰসভাই AC ৰুমৰ ভিতৰত সোমাই থাকি তেওঁলোকে আচলতে এই জনসাধাৰণৰ কথা নাভাবে নেকি? তেওঁলোকে কৰ কিন্তু তোলাৰ সময়ত কিন্তু তেওঁলোক সম্পূৰ্ণভাৱে ব্যস্ত থাকে। প্ৰতিটো ক্ষেত্ৰত তেওঁলোক ব্যস্ত থাকে। যোৱাকালি আমি নিউ ভি ৰোডত দেখুৱাইছিলোঁ, নিউ ভি ৰোডৰ ব্যৱসায়ীসকল কিন্তু যথেষ্ট অসুবিধাৰ পৰিছিল, আমি সেয়া দেখুৱাইছিলোঁ। আজি নিউ কলনী আমি আহি উপস্থিত হৈছোঁহি। দাদা অকণমান যদি আপুনি ৰৈ দিয়ে, আমি আপোনাৰ পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। দাদা, আচলতে ইয়াতে এটা কথা আছে, যিখিনি নৰ্দমা আছে, সেই নৰ্দমাখিনিও কিন্তু সাধাৰণ ৰাইজে কিন্তু যথেষ্টখিনি ইয়াত পলিথিন বটলৰ পৰা আদি কৰি নৰ্দমাখিনিও কিন্তু জাম কৰি পেলায়। সেইখিনিতো কিন্তু সাধাৰণ জনতা সজাগ হ'ব লাগিব। আৰু এই লৈ পেলাই আচলতে কোনো কথা ক'বলৈ ইচ্ছা নকৰে, কাৰণ পৌৰসভাই যিমান আচলতে বিফলতা হৈছে তাতকৈ সজাগ হ'ব লাগিব সাধাৰণ জনতা। আৰু সেইসকলে সেই নলা নৰ্দমাখিনি আচলতে চাফা কৰি ৰাখিব লাগিব। তাত বটল পেলাব নালাগিব, তাত পলিথিন পেলাব নালাগিব, তাত জাবৰ পেলাব নালাগিব। কিন্তু সাধাৰণ জনতায়ো কিন্তু সাধাৰণ ৰাইজেও সেই নৰ্দমাসমূহত লেট্ৰিনৰ পাইপ, বাথৰুমৰ পাইপ কিন্তু তালৈ পঠিয়ায়। তাৰ উপৰিও কিন্তু বটল, পলিথিন আদি তাত কিন্তু নিক্ষেপ কৰে, যাৰ ফলত নৰ্দমাখিনি কিন্তু জাম হৈ গৈছে। আমি পৌৰসভাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আৰু স্থানীয় ৰাইজে আচলতে কথা ক'বলৈ ইচ্ছা নকৰে, গতিকে আমি পৌৰসভাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। পৰিৱেশবোৰ দেখুৱাই আছে, মোৰ সতীৰ্থই পৰিৱেশবোৰ দেখুৱাইছে। আৰু এগৰাকী মহিলা আহি আছে, আমি তেখেতৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আমি সম্পূৰ্ণ পৰিৱেশবোৰ দেখুৱাই যাবলৈ চেষ্টা কৰিছিলোঁ। পৌৰসভাই আচলতে AC ৰুমত বহি থাকি তেওঁলোকে এই নিউ কলনীৰ যি পৰিৱেশ, সেই পৰিৱেশ তেওঁলোকে অধ্যয়ন কৰিব পৰা নাই। মোৰ ওচৰতে এগৰাকী বাইদেউ আছে, মই তেখেতৰ পৰা জানিম। বাইদেউ,
এই পানীখিনি যে হৈ আছে নিউ কলনীত এজাক বৰষুণ দিলে পানীয়ে কিন্তু বুৰ যায় এই কিমান দিনৰ পৰা হৈছে এনেকুৱা এইটো কাহানি পাৰ পৰা হৈ আছে মইতো ইয়াৰ ফালে ইয়াত 3 বছৰ হৈছে মই আহিছোঁ অহাৰ পিছৰ পৰা মই পানীয়ে দেখি আছোঁ তাৰপিছত এই অঞ্চলৰ মানুহে কৈ আছে এটা বৰষুণ দিলেই পানী হৈ যায় নলা নৰ্দমা যিখিনি জাম হৈ আছে সেই তাৰ পৰা লেতেৰা পানীবোৰ আচলতে ইয়াত চব লেতেৰা পানী চব দম হৈ আছে দেখিছে নাই এইটো আমি নিজে পইচা দি পেলাই বনাইছোঁ আমি এইটো এই পুলটো ইমান পুলটো মানে কোনো পৌৰসভাৰ দ্বাৰা নহয় মানে আপোনালোকে নিজে কৰিবলগীয়া হৈছে আমি নিজে কৰিবলগীয়া হৈছে আমি চবেই মিলি পেলাই আমাৰ এই অঞ্চলৰ মানুহবিলাকে ইমানখিনি কৰিছোঁ আৰু এতিয়া চাওক ইয়াত দম পানী হৈ থাকে ড্ৰেইনৰ পানী ওলাই যাব নোৱাৰে আৰু এইখিনি পুৰা দমকে দম পানী হৈয়ে থাকে পৌৰসভাৰ কোনোবা মানুহ আহিছেনে এনেকে দেখিছেনে এনেকেতো মই দেখা নাই এতিয়ালৈকেও পৌৰসভাৰ মানুহ দাদা ইয়াত বছৰে এভৰি তাহাঁতি বহুত দিনৰ পৰা আছেতো তাহাঁতি কৰিব পাৰিব এইটো ৰজা মেডামৰ এইটো সমস্যাৰ কাৰণে মানে এতিয়া 10 বছৰ হৈ গ'ল আমাৰ ৱাৰ্ড কমিশ্যনাৰ এভৰি মান্থ আহি পেলাই আমাক মানে সান্তনা দি যাব যে এইটো সান্তনা দি যায় কাৰ্য আজিলৈকে একোৱে নহ'লগৈ ৱাৰ্ড কমিশ্যনাৰ আমাৰ এই বাইদেউজনীৰ নাম কি আছিলে কল্পনা বাইদেউ হয় কল্পনা বাইদেউ সদায় আহে ইয়ালৈ আমাক সদায় ক'ব হেৰি কৰি দিম কিমান বছৰ নকৰাৰ পিছত আমি নিজে পইচা তুলি পেলাই আমি কিমান যিমান এইফালে ঘৰৰ মানুহ আছে আমি চবে 4,000 টকা তুলি পেলাই আমি এইটো বনালোঁ পুলটো কালভাৰ্ট এটা ভৰাবলৈ যাতে ইয়াত পানী নহওক এতিয়া আমাৰ ল'ৰা ছোৱালী স্কুল যাবলৈ সদায় এইটো পানী পাৰ কৰিব লাগে পাৰ কৰি আহিব লাগে আৰু এতিয়ালৈকে মানে মিউনিচিপালিটিয়ে একোৱে মানে হেৰি আমাক আৰাম দিয়া নাই পানীখিনিও দেখিছোঁ যথেষ্ট লেতেৰা কিন্তু খজুতি জ্বৰ কাহ চবৰে হৈ আছে চবৰ ঘৰতে হেৰি হৈ আছে আৰু মেইনলি মানে মোৰ আমাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে বেয়া লাগে আমিতো একো আমি বাইক স্কুটি লৈ গুচি যামগৈ আৰু এই সমস্যা লাগে আমাক চলিউশ্যন লাগে কিমান দিন এনেকৈ থাকিম আৰু নৰ্দমা যিখিনি নলা আছে সেইবোৰ চব জাম হৈ গৈছে দাদা এই পানীটো আপুনি 12 মাহ এনেকৈয়ে পাব এইটো বৰষুণৰ পানী নহয় এইটো 12 মাহ পানী ইয়াত এনেকৈ জমা হৈ থাকে এদিনৰ পানী হোৱা হ'লে আমি মানে হেৰি কৰিব পাৰিলোহেঁতেন যে নাই আজি বৰষুণ হৈছে অকল আজি পানী হয় এইটো 12 মাহ পানী ইয়াত এনেকৈহে থাকে আমি মিউনিচিপালিটি টেক্স কিয় দি আছোঁ এভৰি কোৱাৰ্টাৰলি আমি 3,000-3,000কৈ মিউনিচিপালিটি টেক্স দি আছোঁ এইবোৰ পইচা ক'লৈ গৈ আছে আমাৰতো সেই লগোৱা নাই এইফালৰ পৰা কিবা এটা বেলেগকৈ ড্ৰেইন বনাই আছে যে ইয়াৰ পানী ক'ৰবাত বেলেগলৈ ড্ৰেইনত হওকগৈ যাবলৈ কোনো ধৰণৰ ৰাস্তা নাই ন পানীটো যাবলৈ ৰাস্তা আছে তেখেতে ক'ৰবাত এভৰি মান্থ তেখেতে ক'ব আমি ইঞ্জিনিয়াৰ মাতি পেলাই আমি মিটিং কৰি আছোঁ আমি এটা ড্ৰয়িং বনাই আছোঁ কিন্তু কি হৈছে এটা এইখিনি পানী উলিয়াবলৈ কি ইমান বছৰ লাগি যায় নেকি খুব উদ্বেগজনক কথা আচলতে মই সেই পানীৰ মাজতে থাকি আচলতে তেওঁলোকৰ পৰা মই কথা সুধিবলৈ চেষ্টা কৰিলোঁ আৰু উদ্বেগজনকভাৱে তেখেতে জনাইছে কোৱাৰ্টাৰলি তেওঁলোকে 3,000 টকাকৈ টেক্স দিয়ে কিন্তু তাৰ পিছতো কিন্তু কোনো ধৰণৰ কাৰ্য ব্যৱস্থা তেওঁলোকে হাতত নলয় আৰু পৌৰ সদস্য যিগৰাকী আছে তেওঁ প্ৰতি মাহে আহি তেওঁলোকক সান্তনা দিয়ে যে এই নৰ্দমা খণ্ডন কৰা হ'ব ইয়াত পানী নিষ্কাশন কৰা হ'ব কিন্তু কোনো ধৰণে আজি কুপতি কিন্তু তেওঁলোকে কোনো ধৰণে কিন্তু কাৰ্য ব্যৱস্থা হাতত নল'লে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিমান লেতেৰা পানীৰ মাজত আচলতে এই মানুহখিনি থাকিবলগীয়া হৈছে কিমান লেতেৰা নৰ্দমাৰ পানীৰ মাজেদি আচলতে ল'ৰা ছোৱালীবোৰ ইয়াতে খোজকাঢ়ি পেলাই যাবলগীয়া হৈছে খুব এটা উদ্বেগজনক কথা আৰু আমি সমগ্ৰ পৰিৱেশবোৰ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ আৰু লগতে আমি পৌৰসভাৰ বিষয়ববীয়াৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম চাওঁ তেওঁলোকে আচলতে কি উত্তৰ দিয়ে আৰু তেওঁলোকে AC ৰুমত বহি থাকি আচলতে কি ধৰণে কিমান সমাধান কৰিব পাৰে সেয়াও লক্ষণীয় বিষয় হ'ব